নমস্কাৰ সকলোকে স্বাগতম জনাইছো আন এটি নতুন ভিডিঅ'লৈ। আজি আপোনালোকৰ মাজলৈ অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ কেইটামান প্ৰশ্ন লৈ আহিছো। আশা কৰিছো আপোনালোকে ভিডিঅ'টো ভালদৰে শেষলৈ চাব। আহকচোন তেতিয়াহ'লে প্ৰশ্ন উত্তৰ কেইটানো কি আমি জানিবলৈ চেষ্টা কৰোঁ। ১ নং প্ৰশ্ন, শ্বিলঙত অসমৰ ৰাজধানী কেতিয়া স্থাপন কৰা হৈছিল? উত্তৰ ১৮৬৪ চন। ২ নং প্ৰশ্ন, মহাত্মা গান্ধী অসমত কেতিয়া আহিছিল? উত্তৰ ১৯২১ চন। ৩ নং প্ৰশ্ন, অসম মহিলা সমিতিৰ জন্মদাতা কোন? উত্তৰ চন্দ্ৰপ্ৰভা শইকীয়ানী। ৪ নং প্ৰশ্ন, বৰ্তমান অসম বিধানসভাৰ আটাইতকৈ কম বয়সীয়া বিধায়কজনৰ নাম কি? উত্তৰ আশ্ৰাফুল হুছেইন। ৫ নং প্ৰশ্ন, কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত? উত্তৰ নীলাচল পাহাৰ। এইটো প্ৰশ্ন আপোনালোকৰ কাৰণে, পৃথিৱীৰ বৃহত্তম নদীদ্বীপখনৰ নাম কি? যদি আপোনালোকে শুদ্ধ উত্তৰ জানে কমেণ্ট কৰি জনাওক। শুদ্ধ উত্তৰ দিয়াসকলৰ মাজৰ পৰা ১০ জনৰ নাম অহা শিতানত প্ৰকাশ কৰিম। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।